হেল্ল' কিহৰ মিটিং চলিছে ইয়াত? কিহৰ মিটিং চলিছে ইয়াত? কি চলি আছে? ধুনীয়া ধুনীয়া ছোৱালীবিলাক ক'ত কি কৰি আছে? হা পইচা দিব লাগিব। পইচা দিব লাগিব? ক'ত হাবিৰ মাজত বহি আছে যে কেলে? গুণগুণ যে আমি তুমি চিৰিয়েলখন চাইছা নাই? চিৰিয়েল চাবলৈ টাইমেই পোৱা নাই মই। তেতিয়াহ'লে ভিডিঅ' বন্ধ কৰা। মাজে মাজে চাইছোঁ ইউটিউবত। এইফালে ইউটিউবাৰ আছে, এফালে ধুনীয়া ছোৱালী আছে, এফালেও ধুনীয়া ডাইৰেক্টৰ আছে। অঁ টুপিটো খুলি দিয়ক। অঁ এজন ধুনীয়া হেণ্ডচাম ডেকা ল'ৰা এজন আছে। এফালে আছে ধুনীয়া ল'ৰা এজনেই আছে আমাৰ কাষত। কোৱাচোন চিৰিয়েল চাইছা নাই তুমি? চিৰিয়েল চাই আছোঁ। দেখাই নাই নিজকে। ওলাইছা নাই তুমি? ইউটিউবতহে। অঁ ইউটিউবত চাইছা? ইউটিউবতহে চাই আছোঁ। ইউটিউবাৰে চিৰিয়েল চাইছে নাই? চাইছোঁ চিৰিয়েল চাব লাগিব আৰু চবেই চাব লাগিব। অঁ আপুনি কেতিয়া ওলাব? মই আৰু চাগে দুদিনমান দেৰিকৈ ওলাম চাগে। এইটো ৰাইজে চাই থাকিব, ভাল লাগিব। এংকৰে কি কৰিছে? চিৰিয়েল চাইছে নাই? চিৰিয়েল চাইছোঁ। অঁ ট্ৰিটমেণ্ট কৰি ডক্টৰ। অঁ ডক্টৰ অঁ। তুমি চিৰিয়েল চাইছা নাই? মই একেলগে সপ্তাহত চাওঁ। অঁ সপ্তাহত মানে চানডে বহি দিয়া? ইউটিউবত চাব। আচ্ছা এতিয়া ভিলেইন এজন ৰৈ আছে এইখিনিতে। চিৰিয়েল চাইছে নাই? চাই আছোঁ। কেনেকুৱা পাইছে? ভাল ৰেছপন্স ভালে আহিছে এতিয়ালৈকে যিখিনি কমেণ্ট পাইছোঁ ভাল লাগিছে আৰু চাওক হা আপোনালোকে চাই থাকক গুণগুণ কথা মৰমৰ আৰু যিমান পাৰে সিমান আমাক মৰম দি যাওক। কি ফলোৱাৰ্ছ বাঢ়িছে নেকি? ছোৱালী ফলোৱাৰ্ছ বাঢ়িছে বোলে? আহি আছে ছোৱালীবোৰে ভাল পালেতো এনে মই সুধিছোঁ মেছেঞ্জাৰত মেছেজ কিবা কিবি আহিছেনে? সেইবোৰ চিক্ৰেটলি থৈ দিওঁ আৰু ইনষ্টাগ্ৰামত চাগে মেছেজ ভৰ্তি হৈ গৈছে। সেয়া ভাল লাগে আৰু দিয়ক যোনে নাই দিয়া তেওঁলোকেও দিয়ক মেছেজ দিয়ক। অঁ যোনে নাই দিয়া দিয়ক বোলে। অঁ নহয় জনাওক কেনেকুৱা হৈছে। বোলো বেলেগ মেছেজ দিয়ক বা। দাদা কৈ দিয়ক অকণমান ভালকৈ চাবৰ কাৰণে। ভালকৈ চাবলৈ মানে কি আৰু চাবই। অঁ মই ভাবিছিলোঁ গুণগুণ কথা মৰমৰ অঁ এই ধাৰাবাহিকখন মানুহৰ খুব আদৰ হ'ব। হয় সঁচাকৈ আমি ভাল পাইছোঁ যদি হয় তেওঁলোকে ভাল পাবই। হয় একদম ধুৰুপ আৰু ভাল কাহিনী বাস্তৱ ঘটনাৰ ওপৰত কৰা। হয় গৈ বৰ ধুনীয়াকৈ লাগিছে। মন্দিৰে ভালকৈ ডাইৰেকশ্যন দিছে হয় আৰু মন্দিৰৰ নামো এটা আছে হয় কেৰেক্টাৰ চিলেকশ্যন। হয় প্ৰত্যেকটো কেৰেক্টাৰে নিজৰ নিজৰ চৰিত্ৰত সোমাইছে হয় আৰু এইখন বেয়া হোৱাৰ কোনো কাৰণেই নাই। হয় এতিয়া ভালকৈ চাওক, দৰ্শকে ধুনীয়াকৈ চাওক, ভাল মেছেজ পাব। ভাল মেছেজ পাব।